हेलो गाइस আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন ব্লগ জিমি ব্লগলৈ আৰু মই আপোনালোকৰ কাৰণে নতুন এটা ভিডিও লৈ আহিছো। আজি আমি পাৰ্কত ফুৰিবলৈ আহিছো। গোৱালপাৰা পাহাৰকটা বুলি কয় এইখিনি ঠাই আৰু নদীৰ পাৰত বনাইছে পাৰ্কটো। সব বাহেৰে মেৰামতি কৰিছে। ইমান ধুনীয়াকৈ বনাইছে। এয়া নদীৰ মাজত চাংঘৰ পাতিছে ইয়াতে। বহুত আছে আমাৰ ভিউ। মাছক মুৰি খাবলৈ দিছে। ইয়াতে মানে মাছ মাৰিবলৈ নিদিয়ে। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ এটা। আমি সিপাৰলৈ গৈ আছো। সিৰে পাৰ হৈ গলো। দেখিছে নহয় এইখনতে। ইয়াতে বৰ্ড আছে। আপোনালোকে পানী মাজত যাবলৈ বিচাৰিলেও বৰ্ডত উঠিব পাৰে। কিমান ধুনীয়া চাংঘৰ। ইয়াতে বহি আপোনালোকে গল্প কৰিব পাৰে বা ভাল লাগে আৰু ফ্ৰী টাইম অলপমান থাকি কেনে। আমি পাৰ্কৰ ভিতৰলৈ গৈ আছো। এয়া আমাৰ ভণ্টি আমাৰ জোক কলাত লৈছে। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ এটা। ইয়াতে আপোনালোকেও আহিব আৰু চাহ খাবলৈ বিচাৰিলে চাহো খাব পাৰিব ইয়াতে। চাওক কি বনাইছে এইবিলাক। ফুল ৰুইছে ইয়াতে, চাংঘৰ পাতিছে। এনেকুৱা 4-5টামান আছে। আপোনালোকে বহি কেনে ধুনীয়াকৈ গল্প কৰিব পাৰে, ফটো উঠিব পাৰে। আমাৰ জিউ আৰু জিউৰ মাহীয়েকে আছে। নতুনকে বনাইছে, বহুত বনাবলৈ বাকী আছে। আমাৰ জিউ জিলি আছে। তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। আৰু সন্ধিয়া হৈ গ'ল। এনেকৈ এইবিলাকে আৰু নতুনকৈ বনাইছে, বনাবলৈ বাকী আছে আৰু। বাই বাই।